বন্ধুসকল ওয়েলকাম টু জুনমণি ব্লগছ সো আজি মই আপোনালোকৰ ওচৰত আমৰ জুচ বনাম বুলি ভাবিছোঁ সো বনাই দেখুৱা আপোনালোকক এয়া হেন্দুৰীয়া আম হয় এয়া এইখিনি মই এতিয়া 5 মিনিট মান গৰম পানীত বইল দিম এয়া আমখিনি মই এতিয়া গৰম পানীত পুৰা উতলি আছে এতিয়া মই আমখিনি অকমান কোমল হোৱালৈকে উতলাই ল'ম আমখিনি বইল হৈ গ'ল কোমল হৈ গৈছে ভালেখিনি সো এতিয়া আমখিনি মই অকমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত বাকলি এৰুৱাই পিনে মই এয়া ৰেডি কৰি ল'ম এয়া মই বাকলিখিনি এৰুৱাই পিনে মিক্সিত দি দিলোঁ সো আপোনালোকক বাকলি এৰুৱাখিনি দেখুৱা নহ'ল এয়া ধুনীয়াকৈ মই পেষ্টখিনি বনাই লৈছোঁ এতিয়া এইখিনি অকমান ভালকৈ পেষ্টটো আকৌ এবাৰ কৰি ল'ম মোৰ এয়া জুচ ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ মই বৰফ কেইটুকুমান লৈছোঁ বৰফ কেইটুকু দি লৈছোঁ এতিয়া মই আমৰ পেষ্টখিনি ধুনীয়াকৈ দি ল'লোঁ দি লোৱাৰ পিছত অকণমান ক'লা নিমখ ছটিয়াই দিছোঁ আপোনালোকে যেনেকৈ খাই ভাল পায় ক'লা নিমখ ভাল পায় দি দিব মই অকণমান ভাল পাওঁ লাগিছে খাই পিনে ভাল লাগিছেনে টেষ্টি হৈছেনে